হিমন্ত বিশ্ব শৰ্মা যদি ইমান অসমীয়া তেওঁ এটা বিহু নাচ দি দেখুৱাকচোন। মই চেলেঞ্জ কৰিছোঁ। মই বিশ্ব মানচিত্ৰত লৈ যোৱা ব্যক্তিজন কোন? নৰেন্দ্ৰ মোদী আৰু অলপ চলপ মই। হিমন্ত বিশ্ব শৰ্মা যদি ইমান অসমীয়া তেওঁ এটা বিহু নাচ দি দেখুৱাকচোন। মই চেলেঞ্জ কৰিছোঁ। বিশ্ব মানচিত্ৰত লৈ যোৱা ব্যক্তিজন কোন? নৰেন্দ্ৰ মোদী আৰু অলপ চলপ মই। হিমন্ত বিশ্ব শৰ্মা যদি ইমান অসমীয়া তেওঁ এটা বিহু নাচ দি দেখুৱাকচোন। মই বিশ্ব মানচিত্ৰত লৈ যোৱা ব্যক্তিজন কোন? নৰেন্দ্ৰ মোদী আৰু অলপ চলপ মই। মই যে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰালো 12,000 নচুৱালো, এইটো কি হ'ল? ৱৰ্ল্ড ৰেকৰ্ড যে হ'ল এইটো কি হ'ল? সেইকাৰণে আজি 14 তাৰিখত আমি কৰিছিলো। বিহুক গোটেই বিশ্ব মানচিত্ৰত লৈ যোৱা ব্যক্তিজন কোন? নৰেন্দ্ৰ মোদী আৰু অলপ চলপ মই। অলপ চলপ আমাৰ বিহুৱা বিহুৱতী 12,000 আমি এইটো লৈ গলো। মই যে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰালো 12,000 নচুৱালো, এইটো কি হ'ল? ৱৰ্ল্ড ৰেকৰ্ড যে হ'ল এইটো কি হ'ল? শ্ৰদ্ধাৰ অসমৰ মুক্তিকামী ফলগিৰি জনগণ আৰু মোৰ প্ৰিয় স্বাধীনতাকামী বিপ্লৱী সেনানী বন্ধুসকল, সকলোলৈ সুপ্ৰভাত জনাই মোৰ বক্তব্য আৰম্ভ কৰিব ওলাইছো। সাম্প্ৰতিক অসম বুৰঞ্জীত 7 এপ্ৰিল অৰ্থাৎ আজিৰ পবিত্ৰ এই দিনটো ইংৰাজী বৰ্ষপঞ্জী এটা সাধাৰণ তাৰিখ নহয়। জন্মভূমিক প্ৰাণ ভৰি ভাল পোৱা প্ৰতিগৰাকী ফলগিৰি হীৰাই হীৰাই স্পন্দিত হৈ থকা সন্মিলিত জাতীয় মুক্তি বিপ্লৱৰ চেতনা অবিৰতৰ গতি আৰু ঘোষিত লক্ষ্য উদ্দেশ্য সাধনৰ বাবে দৃঢ় সংকল্প, অদম্য সাহস, ত্যাগ, ঔৰ্য-বীৰ্যৰ মূৰ্ত প্ৰতীক। প্ৰতিষ্ঠা দিৱস গৌৰৱোজ্জ্বল জাতিৰ হেঁপাহৰ ৰাজনৈতিক অধিকাৰ পুনৰুদ্ধাৰৰ কঠোৰ সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে বন্দিত। সেয়েহে নিৰবিচ্ছিন্ন ধাৰা অবিচলভাৱে অব্যাহত ৰাখিবলৈ সক্ষম হোৱা সংগঠনৰ সমূহ সহযোগিতালৈ বৈপ্লৱিক শুভেচ্ছা জনোৱাৰ লগতে ফলগিৰি জনগণলৈ সহস্ৰ প্ৰণাম আৰু মুক্তিকামী অভিনন্দন যাচিলো। অসমীয়াৰ যিসকল শ্ৰেষ্ঠ সন্তানে নিজৰ জীৱন যৌৱনকো তুষ্ট জ্ঞান কৰি সৰ্বোচ্চ ত্যাগ আৰু নিভাজ দেশ প্ৰেমৰ চানেকিৰে অমৰ্মিতক বৰণ কৰিলে, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনালো। সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন সংগঠনৰ প্ৰিয় নেতা, আয়োগ, অনায়োগ বিষয়া, সৈনিক সহযোগিতাসকল আৰু শ্ৰদ্ধা অসমৰ মুক্তিকামী জনগণ, আজিৰ এই পবিত্ৰ দিনটোত গন্ধৰ কোঁৱৰৰ বিপ্লৱী সত্তাক স্মৰণ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিছো। যিগৰাকী অসম সন্তানে বুৰঞ্জী প্ৰকৃত জাতিৰ সাৰ্বভৌম স্বতন্ত্ৰতাক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভুত্বৰ ওচৰত শিৰণত নকৰাৰ বাবে আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ নিৰ্বাসিত হৈছিল। এইজনা স্বাধীনতা যুঁজৰ বীৰ সেনানীৰ শেষ পৰিণতি আজি কুপতি এটা নুবুজা সাঁথৰ হৈয়ে ৰল। তেখেতৰ উপৰিও এই সময়ৰ ঔৰ্য-বীৰ্যৰে মহিয়ান স্বাধীনতা মনা বিপ্লৱীৰ সত্তাৰ স্ফুলংগই পৰৱৰ্তী 1979 চনৰ 7 এপ্ৰিল তাৰিখে ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী অসমৰ জৰিয়তে স্বাধীনতা স্পৃহাৰ অনিৰ্বাপিত শিখা হৈ প্ৰজ্বলিত হয়। কিন্তু অতি পৰিতাপৰ কথা যে ব্ৰিটিছ আগমনৰ তাৎফলত অসমৰ শাসকবৰ্গৰ আভ্যন্তৰীণ সংঘাত আৰু পৰৱৰ্তী ভাৰতৰ ঔপনিবেশিক হিচাপে চিহ্নিত হোৱা কালছোৱাৰে পৰা অদক্ষ, অদূৰদৰ্শী
ৰাজনৈতিক নেতৃত্বৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ লৈ আজি পৰ্যন্ত অসম ভাৰত ভূখণ্ডৰ অধীনস্থ এখন প্ৰদেশ হিচাপে থাকিব লগা কৰিছে। সেয়েহে তথাকথিত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত ফলগিৰি জনগণৰ স্বাৰ্থক সুৰক্ষিত কৰিব নোৱাৰাটো উপলব্ধি কৰিয়েই স্বাধীন চিতিয়া অসমীয়া জাতিয়ে সত গৰিমা আৰু আজন্ম অধিকাৰৰ পুনৰুদ্ধাৰৰ হকে আজিৰ এই দিনটোত কঠোৰ সংগ্ৰামৰ পথ বাছি লয়। এইখিনিতে লক্ষণীয় কথাটো হ'ল যেতিয়া দখলদাৰী ভাৰত ৰাষ্ট্ৰই অসমৰ স্বতন্ত্ৰতাক গছকি মোহাৰি প্ৰধানমন্ত্ৰীৰ পদটো মুখ্যমন্ত্ৰী পদলৈ অৱনমিত কৰিছিল। সেই সময়ত অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে দুৰ্বাদল আপত্তি কৰাত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ফোনযোগে অতি অসন্মানজনক আৰু শালীনতাহীনভাৱে দিল্লীৰ পৰা অসমক দি থকা আৰ্থিক সাহায্য অমূলাংকে বন্ধ কৰি দিয়াৰ গৰ্জন কৰিছিল। এনে সন্ধিখনত বৰদলৈদেৱে একপক্ষভাৱে হলেও অসমৰ স্বাধীনতা ঘোষণাৰে যি বলিষ্ঠ পদক্ষেপ লোৱাৰ সিদ্ধান্ত প্ৰয়োজন আছিল, কিন্তু তেতিয়াও সাহস গোটাব নোৱাৰিলে। আনকি যোৱা সময়ছোৱাত অৰ্থাৎ 2019 চনত ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদৰ বিশেষ ক্ষমতা কৰ্তন আৰু জম্মু কাশ্মীৰ পুনৰ্গঠনৰ আইনৰ জৰিয়তে তাৰ নাগৰিকে উপভোগ কৰি থকা সকলো অধিকাৰ কৰ্তনেৰে এসময়ত স্বাধীন দেশ জম্মু কাশ্মীৰৰ নেতৃত্বৰ ক্ষেত্ৰতো একেই পৰিচিত কাৰ্য পুনৰাবৃত্তি ঘটিছিল।